हेलो एवरीवन, आज मैं आपनालोकলৈ इवनिंग स्नैक्सत खाब পৰা এটা অসমীয়া ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে পিঠাগুড়িৰ মালিতা। আহকচোন আমি মালিতা কেনেকৈ বনাও চাওঁ। মালিতা বনাবৰ কাৰণে মই পিঠাগুড়ি লৈছো, গুড় লৈছো, তেজপাত লৈছো, ড্ৰাই ফ্ৰুটছ লৈছো, ৰিফাইন লৈছো আৰু অলপ ভাল ঘিউ লৈছো। পিঠাগুড়িখিনি চাওক মই পানী দি গুলি লৈছো, বহুত বেছি পাতল নকৰিব। তাৱাখনত মই এনেকৈ সৰু সৰুকৈ পিঠা বনাই ল'ম। এয়া চাওক মোক পিঠাখিনি বনোৱা হৈ গৈছে। পিঠাখিনি বনাই এতিয়া সৰু সৰুকৈ ছিঙি লৈছো। এতিয়া মই গুড়ত পানী দি অলপ গলিব দিছোঁ, গেছত পাতি দিছোঁ, গলি গৈছে। এতিয়া মই তাত তেজপাত কেইটা দি দিছোঁ। মই এতিয়া ভাঙি লোৱা পিঠাখিনি গুড়ত দি দিছোঁ। চাওক মোৰ মালিতাখিনি হৈ গৈছে। এতিয়া মই তাত ৰিফাইন অইল দিম। অলপমান ফুড কালাৰ দিছোঁ, কালাৰটো ধুনীয়া হয়। অলপ এতিয়া দি দিছোঁ, চাওকচোন কালাৰটো কি ধুনীয়া আহিছে। ড্ৰাই ফ্ৰুটছ অলপ ওপৰত দি দিছোঁ। ৰেচিপিটো হৈ গৈছে। আপোনালোকৰ যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।